অঞ্চুল জোনাক হেপী বাৰ্থডে ভাই থেংক ইউ আৰ্টিষ্ট ইয়াকো নিবি নেকি ইয়াৰ ৰুমতেতো পাৰ্টি কৰিম ন ইয়াৰ ৰুমত কৰিবি বাৰু হ'ব দে তোৰ কাৰণে গিফ্ট এটা আহিব ৰহ গিফ্ট আনিবলৈ কি দৰকাৰ ন তুমি আহিলা এইখিনিয়ে বহুত কথা চা এদিনে তেজপুৰ আহোঁ তেজপুৰ হিলাই যাওঁ অঁ চিন্তা নকৰিবি তই আজি মই তেজপুৰ হিলাম আৰু তহঁতে চাবি প্ৰমিছ কৰিছোঁ আপুনি তেজপুৰ হিলাব আৰু আমি চাই থাকিমনে এয়া ফাল্টু ল'ৰা এইবিলাক লগৰ নল'বি তই বুজিছ মই যেতিয়াই আহোঁ তোক প্ৰায় নতুন নতুন লগৰ লগত দেখি পাওঁ কোন হয় সেইবিলাক কচোন আমিয়ে হয় পাগল আৰ্টিষ্ট গাল চৰত গাল ফালি যাব তোৰ বুজিছ পেচাব কৰিব যাম ব'ল সমূহ মতাই নাই মই তেজপুৰবাসী বহুত ৰাইজ দিন ব'লক জোনাকে অৰ্ডাৰ দিয়া বাৰ্থডে গিফ্টটো আহি পালে চবেই চাবলৈ আহি যাওক ভাবিছোঁ আহি গ'ল বাৰ্থডে গিফ্ট আহি পাই গ'ল য়েছ বাৰ্থডে গিফ্ট ফকতীয়া বাৰ্থডে গিফ্ট উপযোগ কোনে জানে কি আছে ইয়াতেতো আহিছে না ফাৰ্ষ্টতে মুতি আহোঁ ব'লা ব'লা গিফ্টটো ফাৰ্ষ্টতে লৈ আনো কি কোৱা তহঁতে যা মই গিফ্টটো লৈ আনো পেচাব কৰিবি যা দুজনে মিলি ভাই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিছিল নহয়